Hello dosto, welcome to my Assam আৰু পুৱাই ব্ৰাছ কৰি অলপ ভিডিঅ' বনাই আহিছোঁ মানে বহুত দিন ভিডিঅ' দিয়া নাই মাঘ বিহু মই ভিডিঅ' বনাইছিলোঁ সকলো ভিডিঅ' বিদাক ডিলিট হৈ গ'ল আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা মাঘ বিহু বহু শুভেচ্ছা থাকিলে আৰু আপোনালোকৰ অনাগত দিনবিলাক সুখৰ হওক আৰু কামনা কৰিছোঁ বলকচোন ক'ত কি হয় সকলো দেখা যাব নহয় জানো আৰু ব্ৰাছ কৰি সোমাই দিলোঁ বাৰীত মানে বিলাহী ৰুইছিলোঁ অলপ বিলাহী অলপ লাগিছে বিলাহী খেতিয়ক যেতিয়া বিলাহীটো কৰিবই লাগিব খাবই লাগিব আৰু আমি বিলাহী খেতি কৰিলে দাম নাপাওঁ পিয়াত ভোক লাগে সেইটো কাৰণে বিলাহী লাগিছে দেখাই দিছোঁ আনৰ বিলাহী মানে বিক্ৰী কৰি খাই কৰি আজৰি হ'ব আমাৰ বিলাহী লাগি পকিব হৈছে বিৰাট দুখ লাগে মেজিৰ কাষে ক'ত বাৰু লাই পালেং শাকৰ তলত মানে এনেকুৱা মানে কথাটো গাহৰি খাবলৈ লৈ লাই শাক লাগে লাই দুজোপা মানুহ খাব মানে চিঙি লাইটো ফুলি গৈছে নহয় কিছুমান এইটো মানে এইটো মহীয়া লাই আৰু ছমহীয়া লাই আছে ডাঙৰকৈ আছে সেইটো খায় আৰু কোনটো খায় এইটো চক মাক প্ৰথম গাহৰিৰ লগত খাবা আৰু ভাগিনকেইটাও অহা কথা আছে এই মজা আজি খাম আৰু মজা লাগিব ফাইনেলি বাইদেউ এটা আহিছে ভাগিনকেইটা আহিছে আনিব যাওঁ মানে ভিনদেউৰ দেৰি হৈছে ভিনদেউ যাব লাগে ডিফুলে সেইকাৰণে অলপমান আগুৱাই যাওঁ লৈ আহোঁগৈ নে কি কয় চলে 1 hour later ফাইনেলি আহি গ'ল মোৰ ভাগৰ ভাগিনকেইটা হাই কেনেকুৱা খবৰ বিহু কেনেকুৱা গ'ল তোমাৰ কি খালা আৰু এই মজা হ'ব এইফালে আমাৰ বাইদেউ আছে বাইদেউটো বিহু কেনেকুৱা গ'ল মজা গৈছে এইবোলে বিহু পূৰা হেভি গৈছে কি খালি তই বিহুত কি খালে পিঠা খালি লাড়ু খালে আৰু খালে আমাৰ গীতে যে ভিতালী কাকতি লিখা লাগিছে গীতালী কাকতি নে ভিতালী কাকতি যে এনেকুৱা লিখা লাগিছে হয়নে নহয় নাজানো মুখখন তেনেকুৱা গৈছে শকত হৈ গৈছে দিনে ক্ষীণাবলৈ চেষ্টা কৰিছে হ'লেও ক্ষীণোৱা নাই বিৰাট দিগদাৰ আৰু এইটো খালে মাহ আছে আমাৰ সৰু ভাগিন ক'ত আছে বোলে তোমাৰ বিহু কেনেকুৱা গ'ল তোমাৰ ভাল নহ'ল ইয়াৰ ভাল নহ'ল ভাল হ'ল ইয়াৰ বিহু তামাম পতা কি খালা ভাত খালে আৰু তোমাৰ কেনেকুৱা গ'ল বিহু তোমাৰ বিহু কেনেকুৱা গ'ল মই লাষ্ট কৈছে ভালেই হৈছে বোলে এইটো যে আলমাৰীটো দেখিছে এইটো আমাৰ মা বাপেকৰ যৌতুকত দিয়া আলমাৰী বিৰাট পুৰণি আলমাৰী আমাৰ ইয়াত যে 10 টকীয়া মাস্কবিলাক আৰু এৰি থৈ দিওঁ কৰোণা আহিছেতো আমাৰ চুলিত আহিছে নাই চুলি কিমান ধুনীয়া চুলি আমাৰ বা ভাগৰ বাটৰ কি চেম্পু ইউজ কৰ আমাৰ ভাগিনটো কৈছে বোলে মোকো দেখো এইটো ভাগিন চুলি চোৱা বা ভাগৰ সুন্দৰ মজা লৰিয়েল বোলে আৰু কৈ আছিলোঁ যে গাহৰি লাই শাকৰ লগত গাহৰি খাম ভাই বকা মই এনেই ক'লোঁ পিছত ভিতৰতে মই এনেই ক'লোঁ সঁচাকৈ গাহৰি দিম হয় ন গাহৰি লয় না গাহৰি আমাৰ এইটো আমাৰ সেনেকৈ গাহৰি লগত পূৰা দিম লাই পাত্তাটো কৈছিলোঁ পুৰিও খাম আৰু ভাজিও খাম নে কি কোৱা ন পূৰা দিম ন আজি লোৱা গাহৰি খাবা নে নোখোৱা গাহৰি আহি গ'ল বিলাহী আদা ৰচুন পিঁয়াজ সকলো আৰু লগত গাহৰি আৰু এটা আছে দেখাম মস্তিকৈ খাম গুড মৰ্ণিং কালি ভাইদেউহঁতে আৰু ভাগিনকেইটা ভাত পানী খাই গুচি গ'ল আৰু ভিডিঅ' নকৰিলোঁ বিশেষকৈ হেৰি মানে এতিয়া নকৰিলোঁ আৰু এনেই নকৰিলোঁ কিবা কালি এইবিলাক কিনো দেখাই যাম ন নকৰিলোঁ কাৰোবাক খাই শুই থাকিলোঁ আৰু এতিয়া মানে ইয়াতে
পহু পোৱালি কেইটামান আছে পহু কেইটামান লিয়াম দিয়া চাই থাকিব দেই সকলোবিলাক ওলাইছে পাই গ'লোঁ পহু পোৱালি পাই গ'লোঁ পহু 6টা পোৱালি দিলে আৰু বিশেষকৈ মানে কি হ'ল আমাৰ মেকুৰী যদি আছে ইমান বেয়া নহয় মানে য'তে ত'তে দি দিয়ে আৰু মেকুৰীজনীয়ে খাই পেলাই মানে বিৰাট দিগদাৰ আৰু এইটো আমি পুহিছোঁ আমি নাখাওঁ কেলৈ খাম আকৌ পহু পোৱালিকেইটা নাজানিব মেইন কাহিনীটো 6টা পালোঁ আৰু মানে ফাইনেলি মানে মই পহু পোৱালিকেইটা ইয়াতে ৰাখি দিলোঁ মানে বাথৰুমত ৰখা দেই মানে এইটো এনেই থাকে মানে এইফালে এনেই থাকে এইটো বনাব পৰা নাই বনাই হোৱাই পইচা পাতি নাই যে তেনেকুৱা কথা এইটো মানে ইয়াতে মানে হেৰি আৰু এইবোলে কিবা কিবি এইফালে ৰাখিছোঁ স্পেয়াৰ ৰাখিছোঁ কিবা ৰাখিছোঁ পোৱালিকেইটাও তাতে ৰাখি দিলোঁ ধুনীয়াকৈ পোৱালিকেইটা ইয়াতে ৰাখি দিলোঁ এটি এইফালে আছে 6টা পোৱালিকেইটা খেৰ চেৰ অলপ দি দিছোঁ আৰু মাকজনী আছে এইফালে এইটো ৰাখি দিছোঁ এইটো বাথৰুমতে ৰাখি দিলোঁ এইটো লেট্ৰিন এটা এইটো ইউজ কৰা নাই আজিলৈ মানে এইবোলে বনাবই পৰা নাই হোৱাই এইবোলে স্পেয়াৰ ৰাখি দিছোঁ ফুল ৰাখি দিছোঁ ফুলৰ কিবা কিবি ৰাখি দিছোঁ বোলে এনেকৈ আৰু এইখিনিতে ভিডিঅ'টো সামৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই থৈ যায় ছাবস্ক্ৰাইব এটা নকৰে লাইক এটা নকৰে কমেণ্ট এটা নকৰে বিৰাট দুখ লাগে কৰি দিব দেই বুলি বাই বাই